তো হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কে ভিডিঅ'ছ আৰু মই আজি গৈ আছোঁ নেহৰু পাৰ্কত আৰু আপোনালোকে নেহৰু পাৰ্কৰ ভিডিঅ'টো গোটেই সম্পূৰ্ণ কৰি চাব। তো গাইজ গৈ থাকোঁতে দেখা পালোঁ ৰাখীৰ দোকান দিছে। চ' গাইজ ৰাখী দুটামান কিনিলোঁ যিহেতু ৰাখী বন্ধন হয়। ফাইনেলি গাইজ আহি পালোঁ নেহৰু পাৰ্ক আৰু গাইজ বহুত দিনৰ মূৰত আহিছোঁ বহুত দিন মানে বহু বছৰৰ মূৰত আহিছোঁ নেহৰু পাৰ্কত। তো গাইজ ভিতৰখিনি চাওঁ কি আছে কি নাই। তো গাইজ এতিয়া বিশেষ একো চাব লগা নাই, ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু কাপোৰবিলাকৰ কাৰণে ভাল আৰু কথা চথা পাতিব পাৰে বা গধূলি আহিব পাৰে ফুৰিব। আৰু ইয়াত পিছফালে আপোনাৰ চিধা আপোনাৰ জোলনা আছে, তাত বাচ্ছাবিলাকে খেলিব পাৰে। সেইফালে আমি নগ'লোঁ কাৰণ আন্ধাৰ হৈ গ'ল ন। তো গাইজ আপোনালোকক মই আৰু এটা বস্তু দেখাই আছোঁ, আপোনালোকে চাবচোন আপোনালোকে কি হয়। এয়া হ'ল গাইজ গুৱাহাটীত থকা উগ্ৰতাৰা মন্দিৰৰ পুখুৰী আৰু পুখুৰীত থকা হাঁহবোৰ চাওক কিমান হাঁহ আছে। ইয়াতকৈও বহুত হাঁহ আছে। শব্দ শুনক না হাঁহৰ, বাপৰে বাপ হাঁহৰ চাউণ্ড শুনক না, কি চাউণ্ড হাঁহৰ। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, জয় অসম। O milk cut the buffalo.